হেল্ল' ফ্ৰেণ্ডছ, আমি আজি 2 নম্বৰ দিন অৰুণাচলত আমি ওলাই আহিছোঁ। চিপ চিপ বৰষুণ দি আছে, খুব সুন্দৰ বতৰ। এয়া মোৰ বন্ধু আদিকুৰ আৰু পিছফালে আহি আছে পংকজ আৰু আদিকুৰ ভতিজা ল'ৰা এটা। তো মোৰ সৈতে আজি উপভোগ কৰিব দিনটো ক'ত ক'ত যাম মই গোটেই দেখুৱাই থাকি আপোনালোকক। এয়া এইটো তেজু টাউনৰ মেইন চাৰিআলি হয়। এইটো ক্লক টাৱাৰ তেজুৰ। এতিয়া আমি গৈ আছোঁ আতিকুৰৰ ফাৰ্মাচীলৈকে, আৰু তাৰ ওচৰতে এখন ক্লিনিক আছে, লেবৰেটৰী ক্লিনিক, ডক্টৰ চেম্বাৰ, গোটেইখিনি আপোনাক দেখাই থাকিম বাৰু মই। এইফালে এটা ৰ'দ গৈছে, এইফালে এটা গৈছে। এইটো ৰোডেৰে সোমাই আতিকুৰৰ ক্লিনিক আৰু ফাৰ্মাচী। এইখন হ'ল আতিকুৰৰ ক্লিনিক, মোৰ লগৰজন তেওঁৰ ক্লিনিক এইখন। এনেকৈ সোমাই আহি ইয়াতে এইটো ক্লিনিক মই অলপ দেখাই দিছোঁ আপোনালোকক। এইটো ভাগিন, আতিকুৰৰ ভাগিন। এইটো ক্লিনিক ইয়াতে এনেকৈ, এইটো ডক্টৰ চেম্বাৰ, এইটো এটা ডক্টৰ চেম্বাৰ। এইটো লেবৰেটৰী, এইফালে বাথৰুম আছে, এইফালে কিটচেন আছে। ইয়াৰ পৰা আমি ওলাই যাম। কি ক'বা, কিবা ক'বা তুমি? ইয়াৰ পৰা এনেকৈ ওলাই ৰাস্তাৰ ফ্ৰণ্টৰে সেইখন হ'ল মোৰ আতিকুৰৰ লগৰজনৰ তাৰ ফাৰ্মাচী, চেণ্ট্ৰেল ফাৰ্মাচী। ইয়াতে এখন ফেমাছ ফাৰ্মাচী হয় এইখন। বেছি দিন হোৱা নহয়, তাৰ ষ্টাৰ্ট কৰিব 2 বছৰ হ'ল এইখন। এইটো আতিকুৰৰ ভাইটি, সৰু ভাইটি হয়। অলপ দেখাই দিছোঁ ফাৰ্মাচীখন, আমাৰ চবেই চাব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, আমি তাৰ পৰা ওলাই দিলোঁ, ফাৰ্মাচীৰ পৰা ওলাই আমি এতিয়া আহি আছোঁ এই মুঙীয়া ৰাস্তাৰে, সুন্দৰ ৰাস্তা। হেল্ল' ফ্ৰেণ্ডছ, আমি বৰষুণত বহুত জিকিলোঁ। সেইটো কাৰণত আমি ইয়াতে অকণমান গা চা মুচিলোঁ, অকণমান মাথা চা মুচি দিলোঁ, আৰু পংকজৰ চোলাটো জিকি গৈছিলে তাৰ, সেইকাৰণে সি ফুলিলে। এয়া আতিকুৰ এয়া এনেকৈ আহিছে, কইনা হয়। বতৰটো খুব সুন্দৰ, কিন্তু অকণমান বাইকত আহিছোঁতো, সেইকাৰণে অকণমান জিকিব লগা হৈছে। এয়া ভতিজা ল'ৰা এইটো আমাৰ। এতিয়া আমি গৈ আছোঁ দিগাৰু ন, লহিতপুৰ আমি দিগাৰু গৈ আছোঁ। এয়া আমি ইয়াতে অলপ ৰেষ্ট লৈ এতিয়া আমি যাব ওলাইছোঁ। পংকজে তলৰটো পিন্ধি লৈছে, আতিকুৰে ওপৰটো পিন্ধিছে ৰেইনকোট, আমি পিন্ধা নাই। মই মাথাত এখন কাপোৰ মাৰি লৈছোঁ। বেছি বৰষুণ নাই বাৰু, অলপ আছে। ব'লা, লেটছ গো।
আমি আকৌ ৰখিলোঁ অকণমান, ৰখি এতিয়া বৰষুণটো এৰিছে, অলপ ভাল লাগিছে। এতিয়া আমি যাম, গৈ আছোঁ। আমি ইয়াত তেজু এয়াৰপৰ্ট পালোঁ। এইটো তেজু এয়াৰপৰ্ট, তেজু এয়াৰপৰ্ট। এৰিয়া ডাঙৰ আছে কিন্তু বনোৱা নাই এতিয়ালৈকে এনেকুৱা ভালকৈ। আমি ইয়াতে দীঘাৰু বুলি এটা জেগাত ৰখিলোঁ, ৰখি পেলাই আমি চাহ খাব লৈছোঁ ইয়াতে। অকণমান বৰষুণটো অলপ কমিছে ইয়াতে। আতিগুৰি ইয়াতে নতুন প্লেচ এটা কৰিছে, কমাৰ্চিয়েল প্লেচ, বিজনেছ প্লেচ। ইয়াতে এই ফাৰ্মাচী খুলিব, তাত অকণমান চালোঁ, তাৰ চাই পেলাই আমি এতিয়া আকৌ যাব ওলাইছোঁ। এতিয়া আমি যাম এইফালে, মানে এইটো দীঘাৰু মেইন পইণ্ট। দীঘাৰু মেইন পইণ্টৰ পৰা আমি আৰু অসমৰ ফালে যাম আৰু এতিয়া। অসম নাযাওঁ, মানে এইটো চাইডে অসম যাব পাৰি। তাতে আগত গল্ডেন পগোডা আছে আৰু কিবা কিবি আছে, সেইখিনি চাম বাৰু যিখিনি সময় হয়। অলপ বতৰটোৱে অকণমান হাৰ্ম কৰিলে, যিয়ে নহওক বাৰু ভালো লাগিছে, এই বতৰত বাইক চলাই ভাল লাগে। আমি আহি থাকোঁতে ৰাস্তাত অলপ ৰখিলোঁ। এখন ব্ৰিজ, এইটো হ'ল লোহিত নদী অৰ্থাৎ ব্ৰহ্মপুত্ৰ, ইয়াতে লোহিত বুলি কয়। এইটো ব্ৰিজ এখন, আৰু বেকগ্ৰাউণ্ডটো চাওক আপুনি, এইটো পাহাৰ গোটেই কি সুন্দৰ। অলপ ফগ থকাৰ কাৰণে অকণমান বেছি স্পষ্ট হোৱা নাই বাৰু, যি নহওক মই বেক কেমেৰাত দেখাই দিছোঁ অলপ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া সময় মোটামুটি 2টা বাজিলে, সেইকাৰণে আমি ভাবিলোঁ ভাতটো খাই লওঁ। তাৰ কাৰণে আমি আহিছোঁ ইয়াতে এখন ৰিজৰ্ট, এখন ৰিজৰ্ট টক্সিতা ৰিজৰ্ট। আমি আহিছোঁ এতিয়া টক্সিতা ৰিজৰ্ট আমি পালোঁ। ইয়াতে বাইকটো পাৰ্কিং কৰিলোঁ, কৰি পেলাই আমি এতিয়া সোমাই যাম। ইয়াতে এণ্ট্ৰি ফিজ আছে, কিবা এণ্ট্ৰি ফিজটো টিকেটটো কাটি ল'ব লাগিব, লৈ পেলাই আমি যাম। আমি ৰিজৰ্টৰ ভিতৰত সোমাই আহিছোঁ, এনেকৈ সোমাই সোমাই আহিলোঁ। এতিয়া আমি বহুত মানুহ এনেকৈ সোমাই আকৌ গেটটো, কৰিডৰটো ভাল লাগিছে একদম, জংঘলৰ মাজে মাজে কৰিডৰ। আতিকুৰ এইটো নদী নে পুখুৰীয়ে ধৰিব পৰা নাই আকৌ। নদী নেকি এইটো? এইটো নদীৰ মাজত এনেকৈ শাকো বনাই দিছে। এই শাকৰ মাজে মাজে আমি আহি আছোঁ এনেকৈ। এইটো ইয়াত মানুহবিলাক গা ধুই আছে। এইখনে হ'ল টক্সিতা ৰিজৰ্ট, মানুহ বহুত হয় ইয়াতে। এইটো টক্সিতা ৰিজৰ্টৰ এইটো ইয়াতে হোটেল এখন, মানে ৰেষ্টুৰেণ্ট। ইয়াতে এনেকৈ গছৰ এইবিলাক ৰাখি থৈ দিছে, এনেকৈ ভৰি দিয়াকৈ এইটো। আৰু সেইখনো এখন ৰেষ্টুৰেণ্ট। এনেকৈ এণ্ট্ৰি ফিজ 50 ৰুপিজ, কিন্তু 50 ৰুপিজ হিচাপত ইমানখিনি নাই চাবলগীয়া। বা তাতে গা ধুলে বাৰু ঠিকে আছে, কিন্তু আমি গা ধোৱা নাই আজি, গা নুধোঁ এতিয়া। বতৰো ইমান গৰম বতৰ নহয়, ঠাণ্ডা বতৰ।